ঢাকনি মাৰি আছা বিজুলি গুৱাহাটী আহি পালোহি নহয় গুৱাহাটীত আৰু মই খানাপাৰাত নামিলো খানাপাৰাত আৰু ইয়াত গুৱাহাটীত আকৌ উবেৰ কুবেৰখন চলে আমাৰ সেইফালে নচলে মই সেইবোৰ বুজিও নাপাওঁ মই বোলো মই অটো ধৰিয়ে যোৱা মানুহ দেই মই অটোখন ধৰিলোঁ দাদা মোক চানমাৰিলে লৈ ব'লক চানমাৰিলে লৈ গ'ল তাৰপৰা কৈছোঁ ভাড়া কিমান সি কৈছে 300 টকা বোলে মই তালৈ হাঁহি এটা মাৰি কৈছোঁ দাদা 300 টকা মই দিব নোৱাৰোঁ কেলৈ দিম তাৰপৰা সি কৰিছে বাৰু কি ফটোৱা কথা ক'ব ইচ্ছা ভাইটি দিয়া মই বোলো মাহঁতে ঘৰৰ পৰা কৈ পঠিয়াইছে মানুহে যদি দাম দৰ বেছি কৰে তই অলপ কমাবি মই ক'লোঁ দাদা 15 টকা এটা লওক আৰু 15 টকা হ'লে ভাল হয় আপোনাৰো নাই মোৰো নাই 15 টকা এটা লওক মাৰিছে চকু গুৰিত মাৰিছে পিঠিত ভুকু মাৰিছে আৰু কেইটামান বেয়াও পোৱা নাই গুৱাহাটী নিচিনা জেগাত আৰু মাৰ খাইছোঁ কেনেকুৱা এটা সোমাই গৈ গ'লা অহংকাৰ বোলা বস্তুটো নাই গুৱাহাটীতো মাৰ খাইছোঁ এওঁৰ নাম হ'ল চৌবিক ৰাজখোৱা আৰু নেকনেম হ'ল ৰাজা আমাৰ সকলোৰে মৰমৰ বিক্ৰম এখেতৰ ৰিয়েল নাম হ'ল কমল লোচন আমাৰ সকলোৰে মৰমৰ কস্তুৰী এখেতৰ ৰিয়েল নাম হ'ল উপাসনা প্ৰিয়ম কস্তুৰীৰ দেউতাক তেজাছৰ অৰিজিনেল নাম হ'ল জ্যোতি নাৰায়ণ নাথ কস্তুৰীৰ মাক পাপৰি এখেতৰ অৰিজিনেল নাম হ'ল মালা গোস্বামী হাই ফ্ৰেণ্ড ভিডিঅ'টো চাই কেনে পেলাই জনাব কমেণ্ট কৰি প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাব বাই বাই ধন্যবাদ Better off. I am crooked, you clean cuts.